কৰোনা এক মহামাৰী। এয়া মানৱ জাতিয়ে কৰা এটা নিকৃষ্ট কৰ্মৰ ফল। কিন্তু কাৰ দোষ? দোষ মোৰ আৰু আপোনাৰ। কৰোনাই কিবা নতুন মানৱ জাতিৰ অস্তিত্ব ৰক্ষাৰ প্ৰশ্ন এয়া। কিন্তু ইয়াৰ পিছত আমি আগৰ দৰে পৃথিৱীত ওলামনে? নিশ্চয় নলাওঁ। এয়া পৰিৱৰ্তনৰ সময়। প্ৰকৃতিয়ে আমাক শিকাই থৈ গ'ল যে আমাৰ ভুল ক'ত। কিহৰ বাবে আমি আজি কান্দিছোঁ? আহক আমি বচাওঁ আমাৰ পৃথিৱীখনক। আহক আমি ওলাই আহক এক নতুন দিগন্তৰ নৱপুৰুষৰ মহিলা হৈ। আজি যেনেকৈ আমি কৰোণাৰ কাৰণে কান্দিছোঁ, এদিন এটোপাল পানীৰ কাৰণে কান্দিব লাগিব। কান্দিব লাগিব গছৰ ছাঁটোৰ বাবে, অকণমান শুদ্ধ অক্সিজেনৰ বাবে। আমি ৰাখিব লাগিব আমাৰ পৃথিৱীখনক পৰিষ্কাৰকৈ, গঢ়িব লাগিব নিৰ্মল পৃথিৱী। সজাগ হওক নিজৰ বাবে আৰু আপোনজনৰ বাবে। নৱপ্ৰজন্মৰ বাবে আমি কেনেকৈ এখন পৃথিৱী এৰি থৈ যাম তাৰ উত্তৰ আমাক শিকাই থৈ গ'ল এই COVID-19 কৰোনা মহামাৰীয়ে। পুনৰ যেন জীপাল হ'ব ধৰিছে আমাৰ পৃথিৱী, পুনৰ যেন প্ৰাণ পালে সেই গছডালে, পুনৰ যেন মলয়া বতাহ বলিছে। আজি পৃথিৱী নিৰ্মল হ'ব ধৰিছে, প্ৰদূষণ যেন কমিছে, যেন পৃথিৱী পুনৰ সজীৱ হৈ উঠিছে। আমি আকৌ ওলাম নতুন পোহৰলৈ। আহক ৰাইজ, আমি বচাওঁ আমাৰ পৃথিৱীখন। আহক আমি বচাওঁ আমাৰ পৃথিৱীখন। সাৱধান হওক, সতৰ্ক হওক। ঘৰতে থাকক, সুৰক্ষিত থাকক। সামাজিক দূৰত্ব বজাই ৰাখক। আহক আমি বচাওঁ আমাৰ পৃথিৱীখনক। চাবোন আৰু চেনিটাইজাৰে সঘনাই হাত ধোৱক। আহক আমি বচাওঁ আমাৰ পৃথিৱীখন। আহক আমি বচাওঁ আমাৰ পৃথিৱীখন। আহক আমি বচাওঁ আমাৰ পৃথিৱীখন।